हेलो फ्रेंड्स की खबर आपनालोकर আজি মই ক'ত আছো জানেনে মই আজি আছো নগাঁও আৰু মই আপোনালোকক আজি লৈ আহিছো এখন নতুন ঠাইলৈ যোনখন ঠাই কলং নদীৰ পাৰত অৱস্থিত এখন কলেজ যোনখন কলেজৰ কথা কি আপোনালোকে হয়তো নাজানে বা জানিবও পাৰে কিছু কিছু লোকে মই ভাবো বহুতে হয়তো গম নাপায় আৰু এই নতুন কলেজখনৰ কথা আপোনালোকক ক'বলৈ মই আজি আহিছো আৰু লগতে মই কিয় আহিছো সেই কলেজখনলৈ সেইটো আপোনালোকে জানি লওক আহকচোন মোৰ লগত আপোনালোকে চাওক ইয়াৰ কম্পাউণ্ডটো কেনেকুৱা কেম্পাছটো কেনেকুৱা ইমান সুন্দৰ এটা পৰিৱেশ চাওক কলেজখন বহুত ধুনীয়া কাষতে আছে আপোনাৰ কলং নদী বহুত ধুনীয়া এটা বতাহ আহি আছে নদীখনৰ পৰা ভাল লাগিলে বহুত চাওক ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশত নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত এই NEF মহাবিদ্যালয় চাওক কি ধুনীয়া চাৰিওফালে মই প্ৰথমৰ পৰা আপোনালোকক দেখুৱাই গৈ আছো ইয়াৰ বিল্ডিংটো চাওক বহুত ধুনীয়াকৈ সজাই তোলা হৈছে ষ্টুডেণ্টৰ কাৰণে আৰু এই কলেজখন এবাৰ ফাৰ্ষ্ট বেচ আৰু আপোনালোকক জনাবলৈ মই ভাল পাম যে ময়ো ইয়াত এডমিশ্যন কৰিছোঁ আজি আৰু NEF কলেজৰ অংশীদাৰী হ'বলৈ পাই এগৰাকী ছাত্ৰী হ'বলৈ পাই মই বহুত সুখী হোষ্টেল ফেচিলিটিজ সকলোখিনি আছে আৰু কলেজ ষ্টাফ ফেকাল্টি সকলোখিনি বহুত ভাল হয় মই লগ পাইছোঁ কথা পাতিছোঁ আৰু যোনসকলে এই কলেজখনৰ কথা গম পোৱা নাই যোনসকলে ইয়াত এডমিশ্যন কৰিব বিচাৰে মই ভাবোঁ বহুত ধুনীয়া এটা প্লেটফৰ্ম হ'ব ইয়াৰ পৰা যোনটো বি ফাৰ্মৰ হওক ডি ফাৰ্মৰ হওক যোনটো ডিগ্ৰী আপোনালোকে ল'ব পাৰিব বন্ধুসকল ইয়াৰ ভিউটো চাওকচোন ইমান ধুনীয়া আমি ক্লাছ কৰি কৰি যেতিয়া আমাৰ বেছি গৰম লাগিব মনটো অলপ শান্তি দিবলৈ আমি এই নদীৰ পাৰতো আমি অলপ বহিব পাৰিম ইমান ধুনীয়া গছ গছনিৰে ভৰা বন্ধুসকল মোৰ কেইখনমান ফটো আৰু কলেজখনৰ কেইখনমান ফটো মই আপোনালোকৰ কাৰণে আগবঢ়ালোঁ আৰু আপোনালোকে আশা ৰাখিলোঁ ভিডিঅ'টো আপোনালোকে সকলোৱে ভাল পালে আৰু লগতে মোৰ ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলত আজি যোনসকল প্ৰথমে আহিছে তেওঁলোকে ছাবস্ক্ৰাইবৰ জৰিয়তে মোক আশীৰ্বাদ কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে অনাগত দিনত আহিবলগীয়া মোৰ বহুত ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে থেংক ইউ